হে গাইজ, আজি আমি আপোনালোকক দেখাম আজি কলকাতাৰ এটা নতুন প্লেচ য'ত নেকি আপোনাৰ ৰাম মন্দিৰ আছে। আপোনাক সকলোবোৰ তথ্য আজি দেখাই থাকিম, তো আপোনালোকে এই ভিডিঅ'টো চাই থাকক। টোটেলি সাজু হৈ গ'লো। মোৰ বন্ধু আছে কেমেৰামেন দীপ আৰু লগতে লাহন ওলাই আছে গাইজ। আমি এতিয়া যাম, দেখাই দিয়া আপোনালোকে চাই থাকক। তো আমি এতিয়া আপোনাৰ ৰুমৰ পৰা ওলাই আছো, ডাইৰেক্ট আপোনালোক গৈ লগ পাই আছো ৰাম মন্দিৰত। আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি আহি গ'লোঁ। আমি এতিয়া গাড়ীত উঠিম। ত' গাড়ীত উঠাৰ আগত আমাৰ এজন বন্ধু আহি আছে, ত' তাক ৱেইট কৰি আছোঁ। এয়া ভাই অমিত ভাই, আৰু আমাৰ বাইকটো চিনি পাই নিশ্চয়, আগৰ ভিডিঅ'টো দেখা পাইছিলে দীপ ভাই। বৰ্তমান গৈ আছোঁ আমি ৰাম মন্দিৰলৈকে। চ' আপোনালোকে চাই থাকক। বৰ্তমান আমি আহি পামে আৰু ৰাম মন্দিৰ। চ' আপোনালোকে চাই থাকক। ফাইনেলি আপোনালোকক ৰাম মন্দিৰত গৈ দেখাই আছোঁ। আহি বৰ্তমান আমি ৰাম মন্দিৰৰ সন্মুখত পালোঁ। চ' আপোনালোকক ভিতৰত গৈ সকলোবোৰ দেখাই আছোঁ, আপোনালোকে চাই থাকক। যদি কেমেৰা এলাও আছে নিশ্চয় আপোনালোকক সকলোবোৰ দেখাই থাকিম গাইজ। আপোনালোকক প্ৰথমতে দেখুৱাই লৈছোঁ এটা সুন্দৰ ভিউ। তো আপোনালোকে চাই লওক, এইটো চাওক ওপৰৰ পৰা, আৰু লগতে এইটো চাওক এণ্ট্ৰি গেট। ইয়াত লিখা আছে শ্ৰী ৰাম মন্দিৰ। চ' আমি ইফালেদি এণ্ট্ৰি কৰিম। আৰু লগতে মোৰ বন্ধুসকল আহিছিলে, ত' ইহঁতে এতিয়া বৰ্তমান ইয়াতে প্ৰসাদ লৈ আছে। ত' প্ৰসাদ লৈ আমি ডাইৰেক্ট ভিতৰলৈকে সোমাই যাম। গৈ মেলি আমি আপোনালোকক সকলোবোৰ বস্তু দেখাই আছোঁ গাইজ, আপোনালোকে খালি চাই যাওক। আৰু লগতে আপোনালোকক গাইজ এটা কথা ক'ব বিচাৰোঁ, কাৰণ মই এজন মুছলমান ল'ৰা হয়। চ' মোৰ এই 4জন ফ্ৰেণ্ড মোৰ অসমীয়া হিন্দু ল'ৰা হয়। ত' আমি মিলি জুলি থাকোঁ গাইজ, কাৰণ হিন্দু মুছলমান বুলি কোনো কথা নাই গাইজ, সকলোৱে সকলো জেগাত যাব পাৰে। চ' চব বস্তু চবৰে কাৰণে পবিত্ৰ হয়, চবৰে ধৰ্ম চবৰে কাৰণে পবিত্ৰ হয়। চ' আজি আমি ৰাম মন্দিৰত আহিছোঁ। চ' আমি ৰাম মন্দিৰত সকলোবোৰ বস্তু আপোনালোক দেখাম। একচুৱেলি কোনো জাতি ধৰ্মলৈ ভেদাভেদ কৰিব নালাগে, হিন্দু মুছলমান লৈ একো কৰিব নালাগে। আৰু এইটো চাওক, আমি এণ্ট্ৰি গেটৰ কাষতে সকলোবোৰ দোকান আছে গাইজ, পানী পুৰি, ভেলপুৰি আপুনি সকলো খাব পাৰিব, আইচক্ৰীম খাব পাৰিব। আৰু লগতে আপোনালোকক আমি গৈ দেখাই আছোঁ। দিবৰ কাৰণে আমি এতিয়া লৈ ল'লোঁ প্ৰসাদ। ত' ইয়াতে ধূপ আৰু ফুল লগতে সকলোবোৰ লৈ লোৱা হ'ল। চ' আমি এতিয়া ভিতৰত গৈ আছোঁ। আৰু লগতে আপোনালোক ক'ব বিচাৰিছোঁ, এণ্ট্ৰি গেটতে জুচৰ ব্যৱস্থা কৰিছে, কাৰণ এতিয়া বৰ্তমান কলকাতাত বহুত গৰম গাইজ, মানে 44লৈকে পাই গৈছে গৰম গাইজ, অত্যাধুনিক গৰম গাইজ, মানে কি ক'ব। ব'লক আমি ভিডিঅ'টো আগলৈ আৰম্ভ কৰোঁ। আহি আমি এতিয়া বৰ্তমান এণ্ট্ৰি গেট পালোঁ গাইজ। চ' এণ্ট্ৰি গেটৰ সন্মুখতে এইটো দেখাই দিছোঁ। এইটো কোনবা হয় চিনিটো নেপাম গাইজ, চ' ইমান ভালদৰে নেজানো। তো আপোনালোকে মাফ কৰি দিব কিবা যদি ভুল হৈ যায় ভিডিঅ'টোত। এইটো চাওক শ্ৰীৰাম। চ' শ্ৰীৰামক বহুত ধুনীয়াকৈ ইয়াতে মানে ৰাখি থৈছে। চ' বহুত ভাল লাগিছে টেম্পলটো আহি মেলি। চ' আপোনালোকে চাই থাকক, আমি টেম্পলৰ ভিতৰত কি আছে সকলোবোৰ দেখাই যাম আপোনালোকক, চাই থাকক। মোৰ বন্ধুৱে মানে পূৰা ব্যস্ত ফটো লোৱাত গাইজ, কি ক'ব। চবৰে ফটো তুলিব মন যায় দিয়কচোন। ব'লক আমি ভিডিঅ'টো আগলৈ আৰম্ভ কৰোঁ গাইজ, আৰু কি আছে ব'লক। ফাইনেলি আমি ৰাম মন্দিৰত আহি পালোঁ। চ' আমি এতিয়া বৰ্তমান ৰাম মন্দিৰত আমি যাই আছোঁ। চ' আপোনালোকক দেখাম, আপোনালোকে চাই থাকক আহক। মই বিলীন হওঁ, তুমি জানানে নাজানা, তোমাৰ সপোনতে যে মই বিলীন হওঁ, তুমি বুজানে নুবুজা। অকণমান দূৰতে আহি পাই গ'লোঁ আমি শ্ৰীৰামৰ মেইন গেটখন। ওপৰত শ্ৰীৰামৰ মূৰ্তিটো এইটো চাওক। আৰু আমি এতিয়া গৈ আছোঁ ভিতৰলৈকে, আপোনালোকে চাই থাকক, দেখাই আছোঁ আপোনালোকক কি আছে। ভিতৰত প্ৰৱেশ কৰিয়ে নিজৰ জোতাবোৰ খুলি থলোঁ, কাৰণ যিহেতু এটা পবিত্ৰ জেগা হয়। চ' ইয়াতে আমি জোতা চেণ্ডেল খুলি বন্ধুৰ লগত যাম এতিয়া
মন্দিৰৰ ভিতৰলৈকে সোমাই আহিয়ে আপোনাৰ দেখা পাব এনেকুৱাকৈ। চ' মূৰ্তিবিলাক এনেকৈ লগোৱা আছে। তো মূৰ্তিবিলাক কোনটো কি মূৰ্তি হয় একচুৱেলি মই গম নাপাওঁ, কাৰণ এইটো বিষয়লৈ মই বেছি মোৰ জ্ঞান নাই। কিবা যদি ভিডিঅ'টোত ভুল হৈ যায় আপোনালোকে মাফ কৰিব, আৰু যিমানখিনিলৈকে পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ গাইজ। আপোনালোকে চাই যাওক। এতিয়া আপোনাৰ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি মন্দিৰৰ ভিতৰত কি আছে দেখাই আছোঁ, যদি নিশ্চয় ভিতৰত কেমেৰা এলাও আছে। চ' আপোনালোকে চাই থাকক। ৰ'বক গাইজ, এতিয়া আপোনাৰ মন্দিৰৰ ভিতৰত সোমোৱাৰ আগতে মোৰ বন্ধুহঁতে যিটো প্ৰসাদ লৈ আহিছিলে, তো ইয়াতে শিৱ বাবাক এটা সেৱা জনাব। চ' সেৱা জনোৱাৰ পিছত আমি ভিতৰলৈ এণ্ট্ৰি কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। সেৱা কৰা হৈ গ'ল। চ' আমি এতিয়া ভিতৰত গৈ আছোঁ, আপোনালোকে চাই থাকক। ভিতৰৰ সৌন্দৰ্যটো আপোনালোকক দেখুৱাই আছোঁ। ৰাম মন্দিৰৰ ভিতৰৰ সৌন্দৰ্যটো কিমান ধুনীয়া চাই লওক আপোনালোকে। গাইজ একচুৱেলি ইয়াতে ভিডিঅ' বনোৱা এলাও নাই। চ' আপোনালোকক দেখাবৰ কাৰণে মনে ভিডিঅ'টো বনাই আছোঁ। কি হয় নাজানো আৰু গাইজ, যদি কোনোবাই আৰু গম পায় হৈছে আৰু গাইজ। চাওক আৰু আপোনালোকে চাই লওক। আমি গৈ আছোঁ, চাই হওক, দেখাই আছোঁ। একচুৱেলি কেমেৰা বনাই এলাও নাই, তো মনে কেমেৰাটো কৰি আছোঁ, আপোনালোকে চাই থাকক। ঠিক আছে, গম পালে কথা বেয়াই যাব। চাই থাকক আৰু দেখাই আছোঁ বাহিৰত। আপোনালোকে ভিতৰৰ সৌন্দৰ্যটো চাই লওক। ৰাম মন্দিৰৰ ধুনীয়াকৈ বনাই থৈ দিছে একদম। মন্দিৰৰ ভিতৰতে সোমাই আহি দেখা পালোঁ এটা অদ্ভুত বস্তু গাইজ। চ' এইটোৰ ভিতৰেদি যাব পাৰি। ভিতৰত গৈ সোমাই আপোনালোকক দেখাই আছোঁ। এইকেইটা চাওক মূৰ্তি, আৰু লগত আছে শিৱ বাবা, আৰু ওচৰত এনেকৈ আপোনাক আহি দেখাই আছোঁ, চাই যাওক আপোনালোকে। গাইজ এইটো বোলে আগৰ গুফা আছিল, তো গুফাৰ ভিতৰত এটা পুখুৰী আছিল। চ' এতিয়া কিবা কাৰণত হয়তো বন্ধ কৰি থৈছে, হ'ব পাৰে কিবা এটা অসুবিধা। তো ইফালে এতিয়া টোটেলি বন্ধ কৰা আছে। তো ছাইডতো এটা গুফা আছে গাইজ, সেইটো দেখাই আছোঁ আপোনালোকক। এইটো চাওক, এইটো টোটেলি বন্ধ কৰি ৰাখিছে। চ' নাজানো কিবা অসুবিধা হ'ব পাৰে, যাৰ কাৰণে বন্ধ কৰি ৰাখিছে এতিয়া। তো যিহেতু বন্ধ আছে গাইজ, চ' আমি যোনপিনেদি সোমাইছিলোঁ, চ' আমি ইফালেদি এতিয়া ওলাই গৈ আছোঁ। চ' আমি এতিয়া ওলাই গৈ ডাইৰেক্ট আপোনাৰ বাহিৰত গৈ আছোঁ। বাহিৰত গৈ আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। ফাইনেলি মন্দিৰৰ পৰা ওলাই আহি, চ' এতিয়া আমি জোতা পিন্ধি আছোঁ। চ' জোতা পিন্ধি লওঁ, পিন্ধি লৈ মেলি আপোনালোকক এক্সিট হৈ ওলাই গৈ আছোঁ, আৰু দেখাই আছোঁ আমি ৰাম মন্দিৰৰ পিছফালে ধুনীয়া এটা প্লেচ আপোনালোকৰ। চ' ফাইনেলি ৰাম মন্দিৰৰ পৰা ওলাই আহি ভিতৰত এখন আপোনালোকে কিবা খাব বিচাৰিলে খাব পাৰিব, চব পাব। ঠাণ্ডা চাণ্ডা চব পাব, চব খাব পাৰিব। আৰু দেখাই আছোঁ, চাই থাকক আপোনালোকে। আগত যায় কি দেখাব পাৰোঁ। এতিয়া আমি আপোনালোকক এবাৰ লাষ্ট টাইম দেখাই লৈছোঁ ৰাম টেম্পলটো, তো আপোনালোকে চাই থাকক। চ' ইয়াৰ পৰা আমি এতিয়া চিধা বাহিৰলৈকে ওলাই গৈ আছোঁ। ৰাম মন্দিৰৰ পিছপিনে খুব ধুনীয়া এটা প্লেচ আছে। চ' আপোনালোকক দেখাই আছোঁ, আপোনালোকে এইটো চাই থাকক। আৰু গাইজ মই ফাৰ্ষ্ট টাইম এইটো এটা মন্দিৰৰ ওপৰত ভিডিঅ' বনাইছোঁ। চ' যদি কিবা ভুল হৈ গৈছে তেনেহ'লে আপোনালোকে মোক নিজৰ ভাই দাদা বুলি মাফ কৰি দিব, আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছোঁ বলক আপোনালোক বাহিৰত। এতিয়া আমি আহি পালোঁ ৰাম মন্দিৰৰ পিছফালে। এইটো ৰাম মন্দিৰৰ পিছফালে এৰিয়াটো আপোনালোকক দেখাই লৈছোঁ। এইটো চাওক, এইটো চিধা ৰাস্তা আগৰ পিনে গৈছে। চ' আমি আগত গৈ আছোঁ, আপোনালোকক গৈ মেলি দেখাই আছোঁ কিমান ধুনীয়া প্লেচ হয় ৰেষ্ট কৰাৰ কাৰণে। পিছফালে আমি আহি পালোঁ ৰাম মন্দিৰৰ। চ' ৰাম মন্দিৰৰ এটা অতি সুন্দৰ ভিউ আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাই লওক। ইয়াতে আমাৰ বন্ধুহঁতৰ লগত অকণমান কিবা খাই লৈ মেলি আমি চিধা ৰুমলৈকে ৰাওনা হ'ম, আপোনালোকে চাই থাকক।
চ' এতিয়া আমি পিছফালে আহি আমি এটা আণ্টিৰ দোকান এখন দেখিলোঁ। আণ্টিয়ে ইয়াত মাকৈ বিক্ৰী কৰি আছে। তো আপোনালোকক এইটো দেখাই লৈছোঁ। এইটো চাওক, মাকৈ বিক্ৰী কৰি আছে। মাকৈত নিমখ, ক'লা নিমখ আৰু লগতে নেমু টেঙা দি আছে। খুব ধুনীয়া এটা টেষ্ট হ'ব। তো আমি খাই আছোঁ। খাই লৈ মেলি আমি নিশ্চয় আপোনালোকক দেখাম, আৰু খাই লৈ মেলি আমি আপোনালোকক ইয়াৰ পৰা চিধা আমি ঘৰলৈ গৈ আছোঁ। ৰেডি হৈ গ'ল। তো ঠিক আছে ভাই, টেষ্ট কৰা, কেনে লাগে ক'বা। কেনে? চুপাৰ, মজা না? এতিয়া আমি ফাইনেলি গৈ আছোঁ ঘৰলৈকে। চ' আমি গোটেইখিনি বস্তু চালোঁ ৰাম মন্দিৰত। আপোনালোকে নিশ্চয় ভিডিঅ'টো আপোনালোকে চাব। তো ভিডিঅ'টোত আপোনালোকে নিশ্চয় দেখা পাব, সকলোখিনি তথ্য দেখাই পাব আপোনালোকে। চ' আমাৰ বন্ধুসকল আগলৈ গৈ আছে, আৰু এজন বন্ধু আমাৰ পিছত আছে, বৰ্তমান আহি আছে। লাহন ভাই, মজা, কেনেকুৱা ফিলিংছ তোমাৰ ইয়াত আহি? খুব ধুনীয়া ধুনীয়া। ত' আপোনালোকে চাই থাকক। ত' আশা কৰোঁ আপোনালোকক আকৌ এটা নেক্সট ব্লগত লগ পাই আছোঁ। বাই বাই গাইজ।